কালি সন্ধিয়াৰ পৰাই আমি চিটি টক্সৰ দৰ্শকসকলক আমি দুলীয়াজানৰ যি ম'মাৰি স্থিত এই যিডোখৰ ঠাই আছে এই ঠাইডোখৰত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হৈছিলে আৰু মৃতদেহ যি স্থানত পোৱা গৈছিলে সেই স্থানটো মই এবাৰ মোৰ সহযোগী পাৰ্থ আছে পাৰ্থক মই সেই স্থানখিনি দেখাবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে চাওক এক ভৰা নৈ, এই নৈৰ বুকুৰ কাষতে যি বাম আছে এই বামত এইখিনি ঠাইতে সেই কিশোৰীগৰাকীৰ জানিব পৰা মতে সেই কিশোৰীগৰাকীৰ মৃতদেহ এইখিনি স্থানতে পোৱা গৈছিলে আৰু এয়া হৈছে দিহিং নৈৰ কাষতেই চাৰিগৰাকীকৈ দুগৰাকী কিশোৰী আৰু দুজন কিশোৰ এইখিনি স্থানলৈ তেওঁলোকে আহিছিলে আৰু এইখিনি স্থানত অহাৰ পাছতে কি কাৰণত আহিছিলে কোনো ক'ব নাই, ইয়াত কোনো দেখা নাই, কিন্তু প্ৰত্যক্ষদৰ্শী এজন আছে যিজনে আচলতে এই যিগৰাকী কিশোৰীগৰাকীৰ মৃতদেহ তেওঁ চকুৰে চাইছিলে। তেওঁ মোৰ ওচৰত আছে, আপোনাৰ ওচৰলৈকে আহিছোঁ। আপুনি স্পষ্ট দেখিছে কিশোৰীগৰাকীৰ মৃতদেহ। আহিলোঁ তাৰপিছত আৰু ইতিমধ্যে মই দেখা পালোঁ। তাৰপিছত আমাৰ ৰাইজে সেই ৰাইজটো ইয়াত ইমান ভিৰ আছিলে, ইয়াতকৈ বেছি আছিলে। তাৰপিছত আৰু চালোঁ। তাৰপিছত ইতিমধ্যে আমাৰ আৰক্ষী বিষয়া আহি পিনে আপোনালোকে আহিলেহে আমি ডেড বডি উঠাম। তাৰপিছত আমি ধৰি মেলি দিলোঁ ভণ্টিজনক। কি কেনেধৰণে আছিলে, মানে ক'ত আছিলে, পানীত আছিলে নে কাষতে? ইয়াত এইটো যিটো আপুনি কৈছে যে এইটো এই পেচেণ্টটো আছে যে সেইটো ঘৰতে পৰি আছে। তাৰপিছত আমি সকলো ৰাইজে দেখিছে আৰু আমাৰ আৰক্ষী বিষয়া দেখিছে। তাৰপিছত উঠাই দিলোঁ, উঠাই মেলি আমাৰ ছাৰহঁতে ভাঙি আনিলে। তাৰপৰা দাঙি আমাৰ ইতিমধ্যে আমাৰ ছাৰজনে ধৰিলে। তাৰপিছত আমি ধৰি উঠাই দিলোঁ, উঠাই পিনে এম্বুলেঞ্চত উঠাই দিলোঁ। তাৰপিছত আমাৰ আৰক্ষী বিষয়া ছাৰে উঠালে। আপুনি যেতিয়া এই মৃতদেহটো চাইছিলে সেই সময়ত আৰু লোক আছিলে নেকি ওচৰে পাজৰে মানুহ আছিলে, ধেৰ মানুহ আছিলে। যেতিয়া আপুনি প্ৰথমত দেখিছিলে লগত আৰু ল'ৰা ছোৱালী আছিল নে তেওঁলোকৰ লগত নহয়, অকল ডেড বডি। মই কামৰ পৰা আহিছোঁ আৰু ডিউটিৰ পৰা আহিছোঁ, কাম কৰিলোঁ, গা পা ধুলোঁ। তাৰপিছত অলপমান গৰম লাগিছে, হাফ পেণ্ট এটা পিন্ধি ওলাই আহিলোঁ। লগত তাৰমানে আৰু মানুহ আছিলে ইয়াত। যেতিয়া আপুনি মৃতদেহটো পাইছিল লগত আৰু কোনোবা আছিল? সেইটো সময়ত মানে আমাৰ বেলেগ মানুহ আছিলে আৰু আমাৰ বহুত মানুহ আছিলে ইয়াত। তেওঁ আচলতে এটা কথা কৈছে যে মৃতদেহটো যেতিয়া ইয়াত উদ্ধাৰ হৈছে সেই সময়ত তেওঁ নিজ চকুৰে চাইছে, কিন্তু তেওঁৰ লগৰ বা লগত নিজৰ চিনাকি মানুহ বা যাৰ লগত আহিছিলে তেওঁলোকৰ কোনো ইয়াত উপস্থিত নাছিলে। কিন্তু এটা কথা আমি ইতিমধ্যে গম পাইছোঁ, স্থানীয় ৰাইজে কোৱা অনুসৰি ইয়াত এখন মটৰচাইকেল পোৱা গৈছে, লগতে কিশোৰীগৰাকীৰ চেণ্ডেল বা অন্য কিছু সামগ্ৰী ইয়াত উপলব্ধ হৈছে। ইয়াত গাঁৱৰ বা স্থানীয় যুৱকসকল ইয়াত আহিছে। তেওঁলোকে এই নৈৰ মাজত আচলতে SDRF বাহিনী ইতিমধ্যে আহি পৰিছে। আচলতে 4জনকৈ আহিছিলে, দুগৰাকী কিশোৰী আৰু দুজন যুৱক। কিন্তু ইয়াত এগৰাকী কিশোৰীৰ মৃতদেহ পোৱা গৈছে। এয়া আমি চিটি টক্সৰ দৰ্শকসকলক আমি স্পষ্টকৈ সেই বাতৰি আমি পৰিৱেশন কৰিছিলোঁ। আৰু আমি এই নৈৰ এই যে ভৰা নৈ, এই বুঢ়ীদিহিং নৈৰ আমি কিছু দৃশ্যাংশ দেখাবলৈ অনুৰোধ জনাইছোঁ মোৰ সহযোগী গেছক। কাষতে কিন্তু গাভৰু দলং আছে। তেওঁলোকে সেই গাভৰু দলঙত নোযোৱাকৈ তেওঁলোকে এই স্থানত কিহৰ কাৰণে আহিছিলে এয়া কিন্তু এক ৰহস্যৰ বিষয়। আৰু এটা কথা ক'বই লাগিব, যিজন যুৱক আচলতে এতিয়া সন্ধানহীন হৈ আছে, ক'ত গৈছে সেই যুৱকজন? এতিয়া কিন্তু SDRF বাহিনী ইয়াত তেওঁলোকৰ যি উদ্ধাৰ অভিযান তেওঁলোকে চলাইছে, হয়তো নৈৰ মাজত উটি গৈছে নে কোনো ঠাইত গৈছে সেয়া কিন্তু এতিয়াও লক্ষণীয় হৈ পৰিছে। কিন্তু এটা কথা ক'বই লাগিব, দুজন যি যুৱক তেওঁলোকে ইতিমধ্যে পুলিচে দুলীয়াজান আৰক্ষী থানাই তেওঁলোকক ৰিমাণ্ডত লোৱা হৈছে আৰু এই মুহূৰ্তলৈকে তেওঁলোকক কিন্তু সোধা পোছা অব্যাহত ৰাখিছে। আৰু কি কাৰণত তেওঁলোকে এই স্থানত আহিছিলে, মই পুনৰ কৈছোঁ, দুলীয়াজানৰ যি ম'মাৰি গাঁও আছে, ম'মাৰি গাঁও একদম নিচেই কাষতে আপোনালোকে কেমেৰাত যদি সম্ভৱ মই কিছু জুম কৰি দেখাবলৈ মোৰ সহযোগী পাৰ্থ আছে, পাৰ্থক মই জুম কৰি দেখাবলৈ অনুৰোধ জনাইছোঁ। এয়া চাওক, এয়া যদি আপুনি কিছু চাইছে, এয়া হৈছে গাভৰু দলং। ইয়াত সকলো ৰাইজ পিকনিক খাবলৈ হওক বা কিছুমানে ফুৰিবলৈও আহে, কিন্তু তেনেস্থলত তেওঁলোকে গাভৰু দলঙত নোযোৱাকৈ কিয় এইটো স্থানত আহিলে সেয়া কিন্তু এক ৰহস্যৰ বিষয় হৈ পৰিছে। আৰু আমি এই যি ভৰা নৈখন, বুঢ়ীদিহিং নৈ ইয়াত যে বৈ আছে, এই দিহিং নৈৰ কাষতে তেওঁলোকে এইখিনি স্থানত আহিছে। হয়তো তেওঁলোকে
গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকে হয়তো নদীত তেওঁলোকে গা ধুবলৈ নামিছিলে নেকি, সেয়াও কিন্তু ৰহস্যৰ বিষয়। সামগ্ৰিক যি ঘটনা পৰিঘটনা, সেয়া যিগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে, তেওঁৰ যি পষ্টমৰ্টম ৰিপৰ্ট, সেই পষ্টমৰ্টম ৰিপৰ্টত কিন্তু একজেক্ট যি আপোনাৰ ঘটনাৰ বিৱৰণী, সেই ঘটনা কি ধৰণে সংঘটিত হৈছিলে, তেওঁ পানীত পৰি মৰিছে নে অইন কিবা হৈছে নে তেওঁ হত্যা কৰা হৈছে, এয়া কিন্তু পষ্টমৰ্টম ৰিপৰ্টৰ পিছতে জানিবলৈ পোৱা যাব। আৰু ইতিমধ্যে SDRF বাহিনীয়ে তেওঁলোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। হয়তো কিছু সময়ৰ পিছতে সেই যুৱকজনক হয়তো মৃত অৱস্থাত নয়তো অন্য মৃত অৱস্থাত জীৱিত অৱস্থাত কিন্তু SDRF বাহিনীয়ে কিন্তু সেই যুৱকজনৰ সন্ধান উলিয়াবলৈ সক্ষম হ'ব বুলি ইতিমধ্যে SDRF বাহিনীও হওক বা দুলীয়ান আৰক্ষীয়েও ইতিমধ্যে আমাক জানিবলৈ দিছে।